নমস্কাৰ, মোৰ নাম বিংকু। মই আজি পালেং শাক আৰু মটৰ বনাম। এয়া পালেং শাক, মটৰ, বিলাহী। মই এয়া পালেং শাকখিনি ধুই ভালদৰে নিমখেৰে ধুই ল'ম। এয়া মই পালেং শাকখিনি ভালদৰে কাটি নিমখেৰে ধুই লৈছোঁ। ইয়াত মই ল'ম এটা কেৰাহী। এয়া মই এতিয়া গেছটো জ্বলাই দিছোঁ। দি ইয়াতে মই দিম এয়া মিঠাতেল এচামুচ। তেলখিনি ভালদৰে গৰম কৰি লওঁ। এয়া মোৰ তেলখিনি ভালদৰে গৰম হৈ গৈছে। ইয়াতে মই দিম আজৱাইন। ইয়াতে দিম পালেং। ইয়াত দিম মই এতিয়া এয়া মটৰ। এইখিনি মই ভালদৰে লৰাই দিম। লৰাই ইয়াতে মই দিম এতিয়া বিলাহী। ইয়াত মই দিম এতিয়া হালধি পাউডাৰ। ইয়াতে দিম সোৱাদ অনুসৰি নিমখ। এইখিনি মই ভালদৰে লৰাই দিম। মই ঢাকি দিম 2 মিনিট। এয়া মোৰ 2 মিনিট হৈ গ'ল। এইখিনি ভালদৰে বইল হৈ গৈছে। ইয়াতে দিম ধনিয়া পাউডাৰ অলপ। এইখিনি আকৌ মই ভালদৰে লৰাই দিম। ইয়াতে দিম ধনিয়া পাত। এয়া মোৰ ৰেডি হৈ গ'ল পালেং মটৰ। এয়া মোৰ নিচিনা আপোনালোকেও বনাই খাই যদি ভাল পায় তেনেহ'লে মোৰ চেনেল লাইক কৰা, শ্বেয়াৰ কৰা আৰু ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। থেংক ইউ ফ্ৰেণ্ড। বাই ফ্ৰেণ্ড।